নমস্কাৰ ৰাইজ। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় ব্যক্তি। আমি তেওঁৰ নাম কৈ নিদিওঁ, চব তেওঁ নিজেই পৰিচয় দিব। সমূহ অসম জয় জয় মই কৰি আছে। তেওঁৰ বৰ্তমান তেওঁৰ যি কৰ্ম ঠিক আছে। এতিয়া আমি নমস্কাৰ মহোদয়, আপোনাক আমি আমাৰ মঞ্চলৈ আজি স্বাগতম জনাই নিছোঁ। গতিকে আমি পৰিচয় নিদিওঁ, নিজে আপুনি আপোনাৰ পৰিচয় ভাগি দিব। মই ফোন কৰি আছোঁ তোমাক। মই মানে এই জাষ্ট ইণ্টাৰভিউ আছোঁ, মই তোমাক ফোন কৰি আছোঁ। ঠিক আছে, আচ্ছা তুমি সুধিছিলা মোৰ প্ৰফেশ্যন। ঠিক আছে, একো নাই। মোৰ নামটো হৈ গ'ল সকলোৱে জনপ্ৰিয়, মই সকলোৱে চিনি পাওঁ সমগ্ৰ অসমত। মোৰ নাম নকলেও হৈ যাব, গোটেই অসমে চিনি পায় বাৰু। একো নাই, মোৰ নাম চাম নকওঁ, এওঁ দিব বাৰু, একো নাই। গতিকে আমি প্ৰথম প্ৰশ্নৰ পৰা আমি আপোনাক আৰম্ভ কৰিছোঁ। গতিকে অসমৰ ৰাইজেও জানিব বিচাৰে, আমি জানো, কিন্তু অসমৰ ৰাইজসকলে নাজানে। গতিকে অসমৰ ৰাইজসকলেও জানিব বিচাৰে যে আপোনাৰ বৰ্তমান মানে প্ৰফেশ্যন কি, আপুনি মানে এতিয়া কি কৰি মানে আছে, মানে জানিব বিচাৰে। ছেকেণ্ড প্ৰশ্নটো সুধিছে, তুমি মোক প্ৰশ্নটো সুধিছা মোৰ প্ৰফেশ্যন। ঠিক আছে, মোক মানে ছলমান খান, আমাৰ যিজন বৰ্তমান বলিউডৰ মানে ছলমান খান, তেওঁক মাতিছিল। মানে আজি মোক কৈছিল যে তুমি আহিবা আমাৰ চিনেমাখন, মানে এবাৰ নতুন চিনেমা কি, এইবোৰ পাত্তা নিদিওঁ ন, এইবোৰ যিটো মানে সৰু সৰু মানুহ, আমিতো ডাঙৰ মানুহ, আমি মাতিছিলা মোক যে দাদা আপুনি আহিব, চিনেমাখন কৰি দিব। মই কৈছোঁ চোৱা ছালমান, মই তাক ছালমান বুলি মাতো। ছালমান, মই বোলো নাই, ফোন কৰিছিলে মোক, মই বোলো ছালমান নোৱাৰোঁ। মই মানে জাষ্ট মানে হোৱাটছএপত মানে মেছেজ এটা লিখি আছিলোঁ। মোক তেতিয়া মানে ফোন কৰিছে, মই যে দাদা তুমি আহিবা। মই কৈছোঁ নাই ছালমান, মই নোৱাৰোঁ, মানে মই হোৱাটছএপত মেছেজ এটা কৰি আছোঁ, মই তোমাক পিছত কল কৰি আছোঁ। মই মানে বলিউড যাব নোৱাৰোঁ, অনুজ, মই মানে হোৱাটছএপত একদম বহুত বিজি, মানে ক'লোঁ মানে আৰু সেইটোৱে কথা, আৰু কি ক'ব, সেইটোৱে মোৰ কাম। হয় হয়, আপোনাৰ বলিউডলৈ মাতিছিলে, আপুনি নক'লে। ঠিক আছে, গতিকে প্ৰথম প্ৰশ্নটোৱে তেওঁ উত্তৰ দিলে, আপোনালোকে শুনিলে, মই নকওঁ বিতংভাৱে। গতিকে আমি দ্বিতীয় প্ৰশ্নটোৰ কাৰণে আগবাঢ়িছোঁ। ডাঙৰীয়া, আমাৰ হাতত মাত্ৰ 4টা প্ৰশ্ন আছে। এটা প্ৰশ্ন আপোনাক বৰ্তমান সুধিলোঁ, এটা এতিয়া সুধিম, আৰু 2টা সুধিম, তাৰ পৰা আপোনাক আমি আজি বিদায় দিম। গতিকে আমাৰ অনুষ্ঠান বেছি দীঘলীয়া নকৰি আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। গতিকে মহোদয়, আপোনাক মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি কৈছে যে আপোনাক ছলমান খানে আপোনাক বলিউডলৈ মাতিছিলে, আৰু আপুনি কৈছে হোৱাটছএপত মই মেছেজ এটা লিখি থকাৰ কাৰণে আপুনি যাব নোৱাৰিলে। গতিকে আপুনি কি ইমান মানে গুৰুত্বপূৰ্ণ মেছেজ লিখিছিলে যে আপুনি তালৈ যাব নোৱাৰিলে? আপুনি অনুগ্ৰহ কৰি জনাব বিচাৰে নেকি? মানে হোৱাটছএপত মই কি মানে ইমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লিখি আছোঁ ন, এইটো মানে তোমাৰ কি ক'ম আৰু, মানে এইবোৰ ষ্টেটাছ চাই থাকে ন, কি হোৱাটছএপৰ ষ্টেটাছ এটা লিখিছোঁ, মানে তোমাৰ কালি লিখিছোঁ। মোৰ মানে সেইদিনাখন মানে লেট্ৰিন কৰিছিলোঁ, আমাৰ পকা লেট্ৰিন আছে, পকা লেট্ৰিন মানে লেট্ৰিন কৰিলোঁ, মানে হাগিলোঁ। হাগি পিনি মই পানীটো ঢালি দিলোঁ, মই গোটো গুটি গ'ল। গুটি যোৱাৰ পিছত মানে নগ'ল, মানে গাঁতত থাকি গ'ল, সেইটোকে ষ্টেটাছ দিলোঁ আৰু কিনো কৰিম, কামটো নাই মোৰ, সেইটোৱে আৰু। হয়, ষ্টুডিঅ'ত ইমানকৈ হাঁহিব নাপায়, গতিকে মই নাহাঁহো, আপোনালোকে বাৰু এনজয় কৰে। গতিকে তেওঁৰ বা উত্তৰত বাৰু মই ইমান মানে সন্তুষ্ট নহয়, গতিকে একো নাই। 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। গতিকে মহোদয়ক মই এতিয়া 3 নম্বৰ প্ৰশ্নটো সুধিবলৈ আগবাঢ়িছোঁ যে আপুনি এতিয়া যিটো মানে আপোনাক মই এটা কথা সুধিছিলোঁ, আপোনাৰ প্ৰফেশ্যন সুধিছিলোঁ, একদম প্ৰথমতে আপুনি কি কৰে আপোনাক সেইটো সুধিছিলোঁ। গতিকে আপুনি নক'লে, আপুনি সেইটোকে কওকচোন, আপুনি কি কৰে? টাইম ভৰি নাই পিনে মোৰ, টাইম আছে মোৰ আপোনাৰ কথা, মানে অলপ দেৰিকৈ মানে মই যাব লাগিব। মোৰ মানে ফেচবুকত কাম এটা আছে, মানে ফেচবুক যাব লাগিব অলপ পিছত। আপোনাক মই এটা কথা সুধিছিলোঁ, আপোনাৰ প্ৰফেশ্যন সুধিছিলোঁ। মোৰ প্ৰফেশ্যনটো সুধিছিলোঁ। নাই, মই এনেই এইবোৰকে কৈ ফুৰোঁ, মানে ঘূৰিয়ে ফুৰোঁ ন, দিনটো ঘৰত মানে থাকিবলৈ টাইমে নহয়, মানে ঘূৰিয়ে ফুৰা হয়। মানে আজি যদি মানে 1 ছেকেণ্ডত যদি মই হোৱাটছএপত থাকোঁ, তাৰপিছত মানে লগালগ মানে মই যাওঁগৈ ফেচবুক, তাৰপিছত অকণমান দেৰি পিছত অকণমান দেৰি থাকি মানে লগালগ আহি যাব ইউটিউব আছে মোৰ, মানে ইউটিউব চেনেল এটা আছিলে, হিমালয় মিক্সাৰ বুলি, ইউটিউব চেনেলটোতে মানে কাম কৰি আছোঁ মানে বৰ্তমান, এইটোতে যাওঁ আৰু তাৰপৰা আকৌ লগালগ ইনষ্টাগ্ৰাম বনাই দিওঁ, একো নাই। এই ওচৰৰে লকডাউনটো এইবিলাকত ভেলু নাই ন, এইবিলাকত লকডাউনটো তোমাৰ মানে এনেকুৱা কিছুমান চাইট ভেলু হয়, আমাৰ এইবিলাক ইনষ্টাগ্ৰাম ফেচবুকতো লকডাউন ভেলু নাই, কাম নাই। গতিকে সেইকাৰণে ঘূৰি ফুৰোঁ য'ত ত'ত, কি কৰিম আৰু, বেকাৰ ফাল্টু টাইম, একো নাই। লাষ্ট একদম শেষৰ প্ৰশ্নটো, আৰু আপোনাক আৰু প্ৰশ্ন নুসুধোঁ, আৰু আপোনাক মানে মাতি আনিয়েই মানে আমাৰ অনুষ্ঠানটো আজি গেলোৱা নিচিনা হ'লে, গতিকে একো নাই। আপোনাক শেষৰ প্ৰশ্নটো সুধিছোঁ, মই আগতে কৈছোঁ 4টা প্ৰশ্ন সুধিম, গতিকে আপোনাক একেবাৰে শেষৰ প্ৰশ্নটো সুধিছোঁ। শেষৰ প্ৰশ্নটো এইটোৱে যে আপুনি এবাৰ জব কৰিব। ঠিক আছে দিয়া, মোক এনেকৈ মাতি নে বেজতিটো কৰি দিলে তুমি, একো উপায় নাই। গতিকে নমস্কাৰ, মই যাওঁ। নমস্কাৰ, চলো মাৰিছোঁ, জয় হিন্দ, যাওঁ দেই, বাই বাই। ৰাইজ নমস্কাৰ। আজিৰ পৰা মানে এনেকুৱা ধৰণৰ ব্যক্তি মই নানো বুলি আপোনালোকৰ আগত কথা দিলোঁ, যে মানে
কি ক'ম আৰু ক'বলগীয়া নাই তেওঁ শুনিয়ে আছে ওচৰত নমস্কাৰ আজি অনুষ্ঠানৰ পৰা মই হিমালয় শইকীয়া বিদায় লৈছোঁ জয় অসম